নমস্কাৰ আজি আমি ডিসকাস কৰিব লৈছো মেট্ৰিকুলেশ্যনৰ অহা এটা কোৱেশ্চন তো আগলৈ যাওঁ আমি যোনটো কোৱেশ্চন আছে কোৱেশ্চনটো বিদ্যুৎ চেপ্টাৰৰ লগত ৰিলেটেড হয় আৰু প্ৰয়োজনীয় সূত্ৰটো হ'ল ওমৰ সূত্ৰ V = IR বা V = IR আমি কি দৰে লিখিব পাৰো R = V/I V = IR মনত ৰাখিবলৈ হ'ল তো কোৱেশ্চনত দি আছে যে সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R1 > R2 > R3 হয় তেন্তে হিহঁতৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহৰ সম্পৰ্ক কি মানে R1 R2 R3 মানে R1 টো ডাঙৰ তাৰ পিছত R1 টো ডাঙৰ সবচে তাৰ পিছত R2 তাৰ পিছত R3 মানে R3 টো মানে সবচে সৰু গতিকে বিদ্যুৎ প্ৰবাহৰ সম্পৰ্কটো কি হ'ব বিদ্যুৎ প্ৰবাহটো আমি কিহেৰে লিখো আইৰে গতিকে আমি কি ওমৰ সূত্ৰলৈ যাব লাগিব গতিকে ওমৰ সূত্ৰটোত আমি যদি চাওঁ যে কি লিখা আছে V = IR বা V = IR টোক আমি কি লিখিব পাৰো V = IR V = IR বা I = V/R বা R = কি হ'ব V/I তাৰ মানে কি হ'ব R টো কেনেবাকে যদি ডাঙৰ হৈ গৈ থাকে তেতিয়া কি হ'ব R যিমানেই ডাঙৰ হ'ব কি হ'ব R টো যিমানেই ডাঙৰ হ'ব I টো সৰু হ'ব কিয় সৰু হ'ব R টোৰ বিপৰীত সাইডত কি আছে I আছে I টো ক'ত আছে হৰত আছে ইপিনে R টো লবত আছে ইপিনে I টো হৰত আছে গতিকে আমি কি কৰিম কি বুলি কম এটো ইনভাৰ্সলি প্ৰপোৰ্শনেল বুলি কম মানে R টো যিমানেই ডাঙৰ হয় I টো সিমানেই সৰু হয় যেনে আমি যদি আগলৈ চাওঁ এনসাৰটো এটো হয় যে I1 সবচে সৰু হ'ব তাৰ পিছত I2 তাৰ পিছত I3 মানে I3 সবচে ডাঙৰ হ'ব R ইয়াত কি হৈছে R3 সবচে সৰু ইয়াত I3 সবচে ডাঙৰ সেই বস্তুটো বুজিবৰ কাৰণে আমি কি কৰিব লাগিব যদি আমি এইটো এই ফৰ্মুলাত বহাব লাগিব ইহঁতক কি কৰিব লাগিব এটা ফৰ্মুলাত বহাব লাগিব যে R1 is greater than R2 is greater than R3 equal to কি হ'ব R1 ৰ মানটো আমি ইয়াত বহালো V/I1 V/I2 V/I3 আমি বহালো R1 ৰ জেগাত আমি V/I1 বহালো আৰু R2 ৰ জেগাত V/I2 R3 ৰ জেগাত V/I3 গতিকে এটো 1 মাৰ্কছৰ কোৱেশ্চন আমি ডাইৰেক্ট লিখিব পাৰো এটো এনসাৰ তথাপি আমি বুজিবলৈ চেষ্টা কৰিছো যে R1 ৰ মানটো বহালো R2 ৰ মানটো ইয়াত বহালো R3 ৰ মানটো ইয়াত বহালো তো ইয়াত চোৱা যে R1 টোৰ বিপৰীত সাইডে এই R1 ৰ যোনটো মান আছে ইয়াত I টো কি হৈছে I টো তলত আহিছে গতিকে কি হ'ব এটো কি হৈছে এই বস্তুটো কি হৈছে V ইয়াত V আছে ইয়াত V আছে ইয়াত V আছে ইহঁতক যদি আমি লিখি এক্সট্ৰাকে লিখি উলিয়াও তেতিয়া কি হ'ব আমি এক্সট্ৰাকে লিখি উলিয়াব পাৰিম নে ইহঁতক এক্সট্ৰাকে যদি লিখি উলিয়াও কেনেকে লিখিব লাগিব V/I1 greater than V/I2 greater than V/I3 তো V/I3 এনেকুৱা ধৰণৰ হ'ব যেতিয়া আমি ইহঁতক লিখি উলিয়াম কিন্তু ইয়াৰ কাৰণে এইটোৰ কাৰণে কি হ'ব আমি ধৰিব লাগিব যে V টো সকলোৰে কাৰণে একে V টো মানে কি বিভৱ ভেদটো সকলোৰে কাৰণে একে তো বিভৱ ভেদটো একে বুলি যদি চাব যাওঁ আমি I1 I2 আৰু I3 যদি কম্পেয়াৰ কৰিব যাওঁ I1 টো আমি যদি ইয়াত লিখিব যাওঁ I1 টো তলত আছিল তো তলৰটো V টো আমি প্ৰথমে ধৰিব লাগিব V টো সবৰে কাৰণে সমান আৰু সমান বুলি ধৰাৰ লগে লগে I টো আমি ওপৰত লিখিব ট্ৰাই কৰিম I টো যেতিয়া ওপৰত লিখিম এই যোনটো সিম্বলটো উল্টা হৈ যাব সিম্বলটো উল্টা হৈ যাব I টো smaller than I3 আমি কি কৰিলো তলত যিমানখিনি I আছিল তাহাতক কি কৰিলো ওপৰলৈ আনিলো গতিকে I1 smaller than I2 smaller than I3 গতিকে থ্যাংক ইউ তোমালোকে বুজি পালা বুলি ভাবি লৈছো যদিহে বুজি পোৱা নাই আকৌ এবাৰ চাব
কমেন্ট কৰিব বুজি নাপালে মই আকৌ বুজাব চেষ্টা কৰিম যদিহে বুজি পোৱা নাই মই বেলেগ ধৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব কেনেকুৱা হৈছে আপোনালোকে কমেন্টত জনাই দিব আৰু আমি নেক্সট কোৱেশ্চন ডিসকাস কৰিম এইটো কোৱেশ্চন ডিসকাস কৰিম গতিকে এই কোৱেশ্চনটো আপোনালোকে চাব আৰু মই 2-3 দিনৰ মূৰে মূৰে ভিডিঅ' আপডেট দি থাকো চাই থাকিব ধন্যবাদ